স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। তো এতিয়া মানে আমি আছোঁ বৰ্তমান কাৰ্বি আংলং ডিষ্ট্ৰিক্টত। তো মোৰ লগত আছে মোৰ এয়া দাদা। আমি আহিছিলোঁ মানে পূজাৰ বতৰ আপাৰ আছাম ভিজিটৰ কাৰণে আহিছোঁ। এতিয়া ফাৰ্ষ্ট ব্লগত আপোনালোকে দেখিছে গৰম পানী গৈছোঁ। তো এতিয়া এইটো ছেকেণ্ডটো ব্লগ। এতিয়া গৈ আছোঁ আমি ক'ত যাম? দেওপানী গৈ আছোঁ। এইটো মন্দিৰ হয় এটা। ভিডিঅ'টো আপোনালোকে চাই থাকক, স্কিপ নকৰিব। এইফালে আছে খুব ধুনীয়া ধুনীয়া এইবিলাক ঘড়ীৰ দোকান ঘড়ী আছে। হোমমেড হাতেৰে বনোৱা। এতিয়া দেওপানী যাই আছোঁ দেওপানী। তো ফাইনেলি আমি আহি পালোঁ দেওপানী দুৰ্গা মন্দিৰ। এইটো এটা দুৰ্গা মন্দিৰ হয়। তো ভিডিঅ'টো চাই থাকক। মেইন গেটৰ পৰা গাড়ী সোমাব নিদিয়ে। মেইন গেটৰ পৰা মন্দিৰটোলৈকে প্ৰায় 1 কিলোমিটাৰ খোজকাঢ়িব লাগে। এতিয়া খোজকাঢ়ি যাই আছোঁ। আহি পালোঁ মন্দিৰ। এতিয়া ভিতৰলৈ সোমাই যাওঁ। শ্ৰী শ্ৰী দেওপানী দুৰ্গা মন্দিৰ দেওপানী। এতিয়া দুৰ্গা মন্দিৰৰ ভিতৰত সোমাইছোঁ। সোমাই এতিয়া অলপ ভৰি হাত ধুই সেৱা লৈ আহোঁ। ভিতৰত গৈছিলোঁ, ভিতৰত কেমেৰা এলাউ নকৰে। তো সেইটো কাৰণে ভিডিঅ'টো ভিতৰৰখিনি কৰিব নোৱাৰিলোঁ। বাকী বহুত মানে এটা মানা মন্দিৰ হয় এইটো। আৰু আপোনালোকে দেখিছে এইবিলাক পিছত মানে ৰঙা কাপোৰ বান্ধি থোৱা আছে। যদিহে আপুনি বনৰ কিবা যদি ভাৱ ৰাখি পেলাই এইটো বান্ধে না, তেতিয়া এইটো সাৰ্থক হয়। আৰু সাৰ্থক হোৱাৰ পিছত এইটো খুলিব লাগে। এইটো মন্দিৰৰে পুখুৰী হয়। ইয়াত কাছ ওলায়। এতিয়া ওলোৱা নাই বাৰু কাছ। ভাগৰ লাগিলে এতিয়া অলপ ৰস খাওঁ। পূজা চাই আহিলোঁ। পূজা চাই আহি এতিয়া মানে ঘৰলৈ যাব ওলাইছোঁ। আৰু বহুত ভোক লাগিছে। একদম লগ পাইছোঁ হোটেলত। গোলাঘাট ডিষ্ট্ৰিক্টৰ মানে মাজুলী গাঁৱত আমাৰ আলহী আছে, তাতে আহিলোঁ। অহাৰ পিছত ইয়াতে চাহ খেতি চাওক আপোনালোকে। চাহ খেতি ইফালে এটা ভাইটি এটা আছে মোৰ লগত। কি নাম তোমাৰ? নমস্কাৰ, শ্ৰী বিশ্বজ্যোতি নিচম। তোমালোকৰ কোনখিনি ইয়াৰে? আমাৰ এই ঘৰৰ ওচৰৰ পৰা পিছফালে দেখালে। ইয়াতে মানে চব ঘৰে ঘৰে কৰে নেকি খেতিটো? ঘৰে আছোঁ যেনিবা। ঘৰে ঘৰে আছে। আৰু এইবিলাক ক'ত কেনেকৈ ছিঙে পাত? কেনেকুৱা পাতটো ছিঙে দেখাই দিয়াচোন। পাতটো মানে এনেকৈ কুঁহিটো ছিঙে, ওপৰ কুঁহিটো। কুঁহি পাতটো ছিঙি পেলাই কি কৰে? ফেক্টৰীত দিয়ে? ফেক্টৰীত দিয়েগৈ। ফেক্টৰী ক'ত দিছে ইয়াতে? ফেক্টৰী তিনিআলি আছে, অলপমান আগলৈ গৈ পায়। এইটো কেতিয়া কেতিয়া ছিঙিব পাৰে? যেতিয়া এইটো পুলিটো ওলাই অলপমান কুঁহি হ'ব নহয় তেতিয়া। যাব আহি থাকোঁতে হঠাতে দেখা পালোঁ বনৰীয়া হাতী এজাক। কেমেৰা ঢুকিব কাৰণে জুম কৰি দেখাবৰ কাৰণে চেষ্টা কৰিছোঁ। এইবিলাক বনৰীয়া হাতী।